ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই কেইবাদিনো হ'ল আপোনালোকৰ বাবে ডেইলি ভ্লগ দিয়া হোৱা নাই বিশেষ অসুবিধাৰ বাবে মই ডেইলি ভ্লগ দিব পৰা নাছিলোঁ ভাবিছোঁ আজিৰ পৰা পুনৰ ষ্টাৰ্ট কৰি দিওঁ আৰু সেয়েহে এতিয়া মোবাইলটো হাতত তুলি লৈছোঁ দিনটো কি কৰোঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ বলক তেতিয়াহ'লে এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি বনাবলৈ লৈছোঁ মিক্স চব্জি এখন আৰু লগতে ব্ৰকলি বিলাহী বিট চব দি দিছোঁ একেলগতে আৰু এতিয়া মই কেৰাহী গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু নহৰু দি দিছোঁ নহৰু দিলে মানে খাবলৈ ভাল লাগে আৰু গোন্ধটোৰ কাৰণে তেতিয়াহ'লে এতিয়া মই বনাই লওঁ চব্জিখিনি ৰেডি হৈ গ'ল এফালে ৰুটি দুখন লৈছোঁ তাৰ পৰা এখন মিক্স চব্জিখন কালি বুটৰ চব্জি অলপ আছিলে সেইখিনি গৰম কৰি ল'লোঁ আৰু এডোখৰ পিঁয়াজ খাই বৈ আজৰি হ'লোঁ এতিয়া তেনেকুৱা একো কাম নাই ভাবিছোঁ অকণমান ৰ'দতে বহোঁ বুলি আৰু ভাল লাগে ন ৰ'দত মানে বহি ঠাণ্ডা দিনত মই এতিয়া ৰ'দত বহি আছোঁ আৰু এনেকৈ কাপোৰবিলাকো উলিয়াই দিছোঁ অলপ ঠাণ্ডা দিনত কাপোৰবিলাক ৰ'দত দিলে ৰাতি শুই ভাল লাগে ন সেইকাৰণে উলিয়াই দিছোঁ আৰু বহি লওঁ অলপমান হাই ফ্ৰেণ্ডছ আকৌ এতিয়াই আপোনালোকক লগ পাইছোঁ একেবাৰে আহি ঘৰ আহি গ'লোঁ অহা কথা নাছিলে কিন্তু আহিব লগা হ'ল আজি যিহেতু ভণ্টিৰ বাৰ্থডে হয় আৰু মই অকলেই আহিলোঁ আৰু ভাবিছোঁ আপোনালোকক বাৰ্থডে অলপকৈ ভিডিঅ'বিলাক দেখাম বুলি বলক তেতিয়াহ'লে চাই লওঁ